আজি কিছুদিন পূৰ্বে ডিফু আৰক্ষীয়ে সমীৰ ভূঞা বুলি স্বপ্নবাহী ভুৱা সাংবাদিক এজনক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ গ্ৰেপ্তাৰ কৰাৰ কাৰণ হ'ল তেওঁৰ পৰিবাৰৰ এজাহাৰৰ ভিত্তিত তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ উপৰি এই সমীৰ ভূঞা বোলা সাংবাদিকজনে 2খন আধাৰ কাৰ্ড আৰু 2খন ভোটাৰ ID ব্যৱহাৰ কৰিছিল, যিটো আইনমতে দণ্ডনীয়। গতিকে এনেদৰে ভুৱা সাংবাদিক ছদ্মবেহী সাংবাদিকক আমি ডিফু প্ৰেছ ক্লাবৰ পৰা আৰু ডিফু সংবাদ জগতৰ পৰা তেওঁক আঁতৰাই দিছোঁ। কাৰণ এই মানুহজনে সংবাদ মাধ্যমক কলুষিত কৰিছে, বদনাম কৰিছে। গতিকে এনে মানুহ সংবাদ জগতত থকাৰ কোনো নৈতিক অধিকাৰ নাই। ইয়াৰ উপৰি কাৰ্বি আংলঙত যিমান সংবাদ গোষ্ঠী আছে, যিমান প্ৰিণ্ট মিডিয়া আছে, যিমান পৰ্টেল, যিমান ইলেক্ট্ৰনিক মিডিয়া আছে, সকলোকে মই আহ্বান কৰিছোঁ যে তেওঁ কোনো মিডিয়া হাউচতে যাতে তেওঁক নলয়। ইয়াৰ উপৰি অসমৰ আন সংবাদ মাধ্যম আৰু প্ৰিণ্ট মিডিয়া সকলোতে তেওঁক নল'বলৈ আমি ডিফু প্ৰেছ ক্লাবৰ হৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে এনে মানুহ আমাৰ এই সংবাদ জগতখনত থাকিব নোৱাৰে। আৰু এটা কথা পোহৰলৈ আহিছে যে তেওঁৰ প্ৰকৃত নাম বা প্ৰকৃত পৰিচয় বেলেগ, কিন্তু সমীৰ ভূঞা তেওঁ এটা ছদ্মনাম। সেই বিষয়ে আপুনি কি ক'ব? এই ঘটনাটোক মই অতি তীব্ৰভাৱে নিন্দা কৰিছোঁ। কাৰণ তেওঁ ডিমাপুৰত থাকোঁতে নজমুল হক বুলি নিজকে পৰিচয় দিয়ে, কিন্তু ডিফুলৈ আহিলেই সমীৰ ভূঞা বুলি তেওঁ নিজকে দাবী কৰে। গতিকে এইটো ভাল কথা হোৱা নাই। গতিকে সংবাদ মাধ্যমতো তেওঁৰ স্থান কোনো নাই। গতিকে আমি সংবাদ জগতৰ পৰা তেওঁক বৰ্জন কৰিছোঁ, বয়কট কৰিছোঁ, আৰু সকলো মানুহেই তেওঁক বৰ্জন কৰক।